तत्र पश्यास्थितान् पार्थ पितॄन् आचार्यमातुलान् भ्रातॄन् पौत्रान् सखेस्तदा स्वसुरान् सुहृदयस्यैव দবা শংখ ঘণ্টাত ধ্বনি বাজি উঠিব। कृपया परया विष्ट विषदान्येदमप्रीताम्। अर्जुन उवाच दृष्टमेवं स्वजननं कृष्ण कृष्णं समुपस्थितां सीदन्ते ইয়াৰ স্থানীয় ৰাইজে অতি মৰমেৰে চন্দন কাঠ দিছে। বকুল গগৈৰ অনুৰোধত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত 2017 চনত জুবিন দাই নিজ হাতেৰে চন্দন গছ পুলি ৰোপণ কৰিছিল আৰু আজি সেই চন্দনৰ বৃক্ষৰ এটি অংশ তেখেতৰ বাবে উৎসৰ্গা কৰি ইয়াত দিয়া হৈছে। জুবিন দাক চিতাত উঠাই দিয়াৰ পাছত পৰম্পৰাগত ৰীতি নীতিখিনি সম্পূৰ্ণ হোৱাৰ পাছত মুখাগ্নি কৰিব তেখেতৰ ভগ্নী পামী বৰঠাকুৰ আৰু তেখেতৰ অতি মৰমৰ ৰাহুল গৌতম শৰ্মাই। আৰু যি মুখাগ্নি সম্পন্ন কৰিবলৈ আগবাঢ়িব ঠিক সেই সময়তে অসম আৰক্ষীয়ে টোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব।
काञ्चे रतोपश्च उपाविशात् विसर्ज संसराञ्जापां शोकसंविघ्नमानसाम् शोकसंविघ्नमानसाम् श्री परमात्मने नमः।
यतन्तो व्यकृतात्मानो नैनं पश्यन्त चेतसा यदादित्यगतामेष जगत्तस्येऽखिलं यश्चन्द्रमसि चाग्रो तदेवो मामकं ब्रह्मविश्वसहस्रभूतानि धारयाम्यहमोजसा उष्णामि षोडशि सर्वा सोमो भूत्वा रसात्मकः अहं वैश्वानरो भूत्वा प्राणेन्द्रियमाश्रितः प्राणापानसमायुक्तः पञ्चम्यन्नं चतुर्विधा বাবা শংখ ধ্বনি বাবা শংখ কাহ বজাওক मां सर्वा भगवते भारत वैरतरं शास्त्र इदं वक्तं मया नघ एतद्बुद्ध्वा बुद्धिमात्मा यत्कृत्यश्च भारत আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা প্ৰথমে বাদ্যযন্ত্ৰী হিচাপে সংগত কৰি সংগীতৰ যাত্ৰা আৰম্ভ কৰি সংগীতৰ শিখৰলৈ গতি কৰা আমাৰ সকলোৰে মৰমৰ হৃদয়ৰ আপোন আমাৰ বুকুৰ আপোন জুবিন দা সদায় জীয়াই থাকিব আমাৰ হৃদয়ত আমি সদায় তেখেতৰ সৃষ্টিৰাজিক জীপাল কৰি ৰাখিম তেখেতৰ সৃষ্টিৰাজিৰ মাজেৰে অমৰ হৈ থাকিব তেখেতৰ এই সৃষ্টিৰাজি চিৰ প্ৰবহমান হৈ থাকিব মুখাগ্নি কৰিব জুবিনদাৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিনদাৰ অতি মৰমৰ ৰাহুল গৌতম শৰ্মাই আনসকলে তেখেতসকলক সহযোগ কৰিব আৰু মুখাগ্নিৰ সময়তে অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব हरे ओम सहस्राशे रेखा
শ্ৰদ্ধাঞ্জলি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চন্দন কাঠ চিতাত তুলি দিছে। আৰু অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সকলো নিজ নিজ ঠাইৰ পৰা শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰক। আমি অনুৰোধ জনাইছোঁ সকলো নিজৰ ঠাইতে আপোনালোকে সকলোৱে জুবিন দাক ভাল পায়। জুবিন দাৰ প্ৰতি অন্তৰৰ পৰা নিজৰ ঠাইৰ পৰাই আপোনালোকে শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰক। নিজৰ ঠাইতে থাকক, সুশৃংখলিতভাৱে থাকি সকলোৱে অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক তেখেতক। এই অঞ্চলৰ স্থানীয় ৰাইজে দিয়া চন্দন কাঠ চিতাত তুলি দিয়া হৈছে আৰু জুবিন গাৰ্গে বকুল গগৈৰ অনুৰোধত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত চন্দন গছৰ পুলি এটি ৰোপণ কৰিছিল 2017 চনত নিজৰ জন্মদিনত। আৰু সেই চন্দনৰ এই পুলিটি এতিয়া বৃহৎ এডাল গছত পৰিণত হৈছে আৰু তাৰ এটি ঠাল চিতাত দিয়া হৈছে, উৎসৰ্গা কৰা হৈছে।
অতীতৰ লুইতত সাঁতুৰি নাদুৰি ভাগৰি নপৰি সাগৰত সাঁতুৰি ভাগৰি পৰিল জুবিন। সাগৰ কিমান দ চাবলৈনো হেঁপাহনো কাৰ নাথাকে। সাগৰে বুকুচাত উঠাই তলিলৈ লৈ গ'ল। অভিভূত জুবিনে সাগৰৰ নিচুকনি গীত শুনি শুনি টোপনি গ'ল। কাহানিও সাৰ নোপোৱা এটা টোপনি লৈ জুবিনে সামৰিলে জীৱনৰ উপনিষদ। জুবিন অমৰ হ'ব, জুবিন আমাৰ হৃদয়ত থাকিব। যিদৰে আগতে আছিল এতিয়াও আছে, চিৰদিন থাকিব। চিৰজ্যোতিষ্মান হৈ থাকিব জুবিন। জুবিনৰ সৃষ্টিৰাজিয়ে পোহৰাই তুলিব আমাৰ সময়। প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব জুবিনৰ সৃষ্টিয়ে। অসম আৰক্ষীয়ে টোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব। মুখাগ্নিৰ লগে লগে পাখি মেলি উৰি গ'ল মায়াৰ দেশ। অনামিকা হৃদয়ত আজি তাজমহল যেন লোক জুবিন নোহোৱা হ'ল। দুহাত মেলি সাগৰ তলিতে শুই গ'ল। মন যায় বুলি কৈ কৈ গুচিয়েই গ'ল। বৰঘৰৰ খুঁটাটো যে আজি হাউলি গ'ল। জোনমণি ৰঞ্জুনত কোনেও বুজাব মায়াবুলি কণ্ঠত যেন যন্ত্ৰ ৰাস্তালা। মাজুলীৰ ছোৱালীজনীয়ে ভাত চাই ৰ'ব। আকৌ এবাৰ হেনো ক'ব তুমি মোৰ মাথো মোৰ, তুমি মোৰ মাথো মোৰ, তুমি মোৰ মাথো মোৰ।
I'm sure many of you know the rule of 72, how soon anything doubles. Divide 72 by that. If you're investing your money